ইয়া আমাৰ মুখ্যমন্ত্ৰীৰ কন্যা ৰিপাব্লিক টিভিত ইণ্টাৰ্ণশ্বিপ কৰি থকা আৰ্হিয়ে যমুনাৰ প্ৰদূষণৰ ওপৰত এটা সুন্দৰ প্ৰতিবেদন কৰিছে। নমস্কাৰ, মই আলী আকবৰ, আপোনালোকে চাই আছে আলী বাবা। এতিয়া আহিছোঁ বিতং বাতৰিলৈ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰিণিকী ভূঞা শৰ্মাই কন্যাক সাংবাদিক হিচাপে গঢ়িবলৈ লোৱা সিদ্ধান্তক আদৰণি জনাইছোঁ। লগতে নিজেই এই বৃত্তিটোত থকা হিচাপে গৌৰৱবোধ কৰিছোঁ। আশা কৰোঁ এতিয়াৰে পৰা মুখ্যমন্ত্ৰীয়ে আমাক দেখিলে চুঙা পাৰ্টি বুলি নক'ব। অৱশ্য তেওঁ যদি ৰিপাব্লিক টিভিক চুঙাৰ বাহিৰত ধৰে তেতিয়া কথাটো বেলেগ হ'ব। Here at Karandikunj, Delhi, to show you the river Yamuna. Now, the river Yamuna was said to be one of the most hygienic and clean water bodies. 20 years back, people would drink water from it as it was so clean. But today, I am here to show you the actual state it is in 20 years later. As you can see, the river यमुना अभी भारत की एक प्रमुख नदी है, साथ ही साथ Bureau Report, Republic TV. পিছে কথাটো মোৰ নহয়, সতীৰ্থ সাংবাদিক এগৰাকীয়ে সামাজিক মাধ্যমত দাঙি ধৰা মন্তব্যহে আছিল।